होननानै नाथाय माखासे आरोंदायारि जेंनानि थाखाय जों আজি আমাৰ কয়লা ময়লা বা নিচিমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন চিৰাং জিলাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন বিটিআৰত কোকৰাঝাৰত গভৰ্ণমেণ্ট কলেজ আছিলে এতিয়াৰ পৰা আমি চিৰাং ওদালগুৰি আৰু বাস্কাত তিনিখন চৰকাৰী মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছোঁ আজি চিৰাঙৰ কয়লা ময়লাত হ'বলগীয়া আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা হ'ল অহাকালিৰ পৰা কাম আৰম্ভ হ'ব আজি গধূলি তামুলপুৰতো আৰু এখন চৰকাৰী কলেজৰ কাম আমি আৰম্ভ কৰিম দুই এদিনতে ওদালগুৰিতো আমি কাম আৰম্ভ কৰিম গতিকে লাহে লাহে আপোনালোকে দেখা পাব যে বিটিআৰ অঞ্চলত যিমানবিলাক আমি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলোঁ ইউপিপিএল আৰু বিজেপি দলে প্ৰতিটো প্ৰতিশ্ৰুতিকে আমি বাস্তৱত ৰূপায়ণ কৰিম এইবিলাক হৈছে কি চাওক হাইকোৰ্টত ইয়াত কিছুমান মানুহ আছে দিনে ৰাতিয়ে হাইকোৰ্টত অযথা ধৰণে মানুহক হাৰাশাস্তি কৰিবৰ কাৰণে কেছ টেছ কৰি থাকে কিন্তু বিটিআৰ প্ৰশাসনে স্পষ্ট সিদ্ধান্ত লৈছে যে বিটিচিৰ যিবিলাক খিলঞ্জীয়া লোক তেওঁলোকক উচ্ছেদটো বাদেই দিয়ক মাটিৰ পট্টা দিয়া হ'ব 11,000 লোকে মাটিৰ পট্টা পোৱাৰ কাম ইতিমধ্যে আৰম্ভ কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই মোক কৈছে যে প্ৰায় 1 লাখ মান লোকে মাটিৰ পট্টাই পাব তেওঁ কাম ইতিমধ্যে আৰম্ভ কৰিছে সেইকাৰণে মই ভাবোঁ যে উৰা বাতৰিক বাদ দি সকলোৱে বিটিচি প্ৰধান প্ৰমোদ বড়োক সহযোগিতা কৰিব লাগে আৰু তেখেতে নিজেই প্ৰেছত বিবৃতি দিছে যে কোনো উচ্ছেদৰ কথা নাই বাংলাদেশতে পাব আৰু অসমত ক'ত পাব চাওক ইতিমধ্যে এখন স্পেচিয়েল কোৰ্ট বনাবৰ কাৰণে অসম চৰকাৰে সিদ্ধান্ত লৈছে NDFBৰ চৰকাৰেতো কেছ উইথড্ৰ কৰিব কিন্তু কেছ চৰকাৰে উইথড্ৰ কৰিলে নহ'ব আদালতে উইথড্ৰ কৰিব লাগিব সেইকাৰণে NDFBৰ কেছবিলাক যাতে ফাষ্ট ট্ৰেকত উইথড্ৰ হয় তাৰ বাবে আদালতত আমি আবেদন কৰিম আৰু আদালতৰ সিদ্ধান্তৰ ভিত্তিত মই ভাবোঁ যে বিটিআৰ চুক্তিৰ প্ৰতিটো দফা আমি আখৰে আখৰে ৰূপায়ণ কৰিব খুব আলোচনা চলি আছে মই দুবাৰ বহিলোঁ তেওঁলোকৰ লগত দুটা আমাৰ শান্তি চুক্তিৰ কথা চলি আছে এটা কাৰ্বি পাহাৰত আৰু এটা আদিবাসীসকলক লগত লৈ আমি ভাল খবৰ পাম বুলি আশা কৰিব পাৰোঁ নিৰ্বাচন যেহেতু ওচৰত আছে স্যাৰ তেনেহ'লে সেই ক্ষেত্ৰত আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ ইউপিপিএলৰ লগত কেনেধৰণৰ বিটিআৰ অঞ্চলত ইউপিপিএলৰ নেতৃত্বত বিধানসভা ইলেকশ্যন হ'ব আৰু তাতে সহযোগী হিচাপে বিজেপি থাকিব আৰু আমাৰ GSP থাকিব আমি তিনিটা দলে মিলি অসমত যেনেকৈ বিজেপি নেতৃত্বত হ'ব বিটিআৰত ইউপিপিএলৰ নেতৃত্বত আমি ইলেকশ্যন খেলিম স্যাৰ কুইন হাজৰিকা নামে এগৰাকী ছিংগাৰে আজি টুইটাৰত মন্তব্য এটা কৰিছে যে আপুনি যেতিয়া কংগ্ৰেছ আছিলে তেতিয়া তেওঁ প্ৰাইভেট হলিডে কটোৱাৰ কাৰণে কেইবাবাৰো মাতিছিল এই সন্দৰ্ভত আপুনি কি কথা কয় এইবিলাক আৰু হয় স্যাৰ টুইটাৰত আজি মন্তব্য কৰিছে চাব পাৰে আপুনি এইবিলাক বাদ দিয়ক এইবিলাক কথা নাপায় बेथ' रायजोनि देरहासारनाय मानोना रायजोफ्रा लुबैखादोंमोन थांनाय 17 बोसोराव जाबायदि गांहाबना दं लुबैहाबना दं उखैहाबना दं जौगाथायनि मुङाव आरो मा होनो सान्थिनि मुङाव बेखौ जोङो मोनजोबनो हाबाय बेनिखायनो जोङो प्रमोद बर' बिथांखौ जोङो बाख्नायनांगोन बिथांनि दैदेननायाव दिनै जोंनि इउपिपिएल सरकारा बेखिनि खामानिखौ मावफुंदों बे जास्ट बिगिनिंल' नोंथांमोना नायलांबाय था नोंथांमोननि मिडियानि गेजेरजोंनो गासैखौबो जोङो ब्लेक एन्ड व्हाइट प्रुफ होनो थांगासिनो दङ सार शिबसारा बुंदोंदि अनलाइन जाग्रा जौगानाय जाग्रा थाखाय मोनसे सुबिदा होनाय खामानि बिनि खेत्रआव माबायदि बेथ' जोंनि मेनिफेस्ट'आवनो दंखायोमोन गतिके साफ्रोमबो मानसियानो थांना थानायनि राहा लामाखौ मोनगोन बे सिय'र दिनै जे सनाम वांचुखौ लानानै मोनसे फरायसाफोरजों सावरायनाय मोनसे मटिभेसन प्रग्राम बेनि खेत्रआव माबायदि जागोन मानि सायाव सनाम वांचुजों शिबसाराजों मोनसे फरायसाफोरखौ लानानै मोनसे सावरायनाय क्वालिटि इडुकेसन जोङो माबायदि लाबोनो हागोन भेरि कुइकलि थांनाय 17 बोसोराव गोग्लैसोनायखौ जों माबोरै बोखांनो हागोन बिनि सोमोन्दैनो बिथाङा दिनै जोंनि गेजेरावहाय मोनसे मा होनगोन जोंखौ मोनसे मडेल हिसाबै माबायदि मावलांनांगौ बेखौ जों फोरमायलांगोन